Hello, hi, Raisakol, ki khobol hokorure. Moi hoisu Priyanka and welcome to Travel Stories. আজি একচুৱেলি বহুত দিনৰ মূৰত মই অসমৰ বাহিৰত গুৱাহাটীৰ বাহিৰত গৈ আছোঁ চ' কিয়নো ভ্লগ নবনাওঁ হয় নে নাই বিকজ অলপ হ'লেও ফুৰিম ফুৰাটো যাবই দিয়কচোন চ' আমি একচুৱেলি গৈ আছোঁ দিল্লীলৈ তো মই কুলেন আৰু মোৰ লগৰ এটা কাম ভাইটি অৰ্পণ আমি গৈ আছোঁ দিল্লীলৈ এণ্ড দিল্লীত আমি লগ ধৰিম সিদ্ধাৰ্থ এণ্ড শ্ৰেয়াক তো সিদ্ধাৰ্থৰ ফেমিলিৰ লগত থাকিম তাতে সিদ্ধাৰ্থৰ ঘৰত থাকিম তাতে তো আৰু কিছুমান বিশেষ অকেজন আছে সেইকাৰণেও গৈ আছোঁ বাট সেইবোৰ মই এতিয়া ভিডিঅ'ত ৰিভিল নকৰোঁ চ' কথাটো হৈছে যে আজি আমাৰ এতিয়া ফ্লাইট 5:45 এণ্ড আমি এতিয়া একচুৱেলি একো পেকিং কৰা নাই চাব গ'লে টেকনিকেলি মই কিবা অফিচৰ কাম লৈ বহিছোঁ সেইখিনি কৰি উঠি পেলাইহে আমি এতিয়া পেকিং কৰা আৰম্ভ কৰিম এণ্ড শুনিছোঁ যে দিল্লী বহুত বেছি ঠাণ্ডা পৰিছে এণ্ড অমৃতসৰৰ ফালেও একচুৱেলি বহুত বেছি ঠাণ্ডা পৰিছে আমাৰ মানে একচুৱেলি প্লেন আছে অমৃতসৰ যোৱা বিকজ বহুত দিন হ'ল একচুৱেলি বছৰ হ'ল একচুৱেলি কাউণ্টেই কৰিব নোৱাৰি মই যেতিয়া অমৃতসৰ গৈছিলোঁ গল্ডেন টেম্পল চাবলৈ এণ্ড কুলেনহঁতেও দেখা নাই এণ্ড কমফৰ্টেবল ট্ৰেভেলিং হয় ডোণ্ট ৱাৰি হেল্থৰ লগত একো কম্প্ৰমাইজ নাই তো আমি ট্ৰেইনেদি যোৱা প্লেন বাৰু সেইবোৰ কথা পিছত ক'ম যোনদিনা আমি অমৃতসৰ যাম আজি বৰ্তমান এতিয়া আমি দিল্লী যাবলৈ ওলাইছোঁ এণ্ড আমাৰ একো পেকিং হোৱা নাই চ' আজিৰ ব্লগটো আমি এইখিনিয়ে দেখাম যে আমি গুৱাহাটীৰ পৰা দিল্লীলৈ কেনেকৈ গৈ পালোঁ এণ্ড কিমান কিখিনি কাম কৰিলোঁ তো আহক বলক বি এ পাৰ্ট অফ মাই ভ্লগ ওৱান্স এগেইন এণ্ড বহুত দিনৰ মূৰত একচুৱেলি গুৱাহাটীৰ বাহিৰত যাব পাইছোঁ সেইকাৰণে মইতো বহুত এক্সাইটেড ভাই যিমান পাৰোঁ সিমান সোনকালে অফিচৰ কামখিনি ওলাই পেলাই শেষ কৰিবলৈ ল'লোঁ একচুৱেলি অফিচৰ কাম নহয় কণ্টেণ্ট এডিট কৰি আছিলোঁ মই ইয়াৰে আগৰ ভ্লগছবিলাক মই একচুৱেলি আপলোডেই কৰা নাছিলোঁ বহুত দিনলৈ শ্বিলং ভ্লগছবিলাক এডিট হোৱা নাছিলে তো সেইখিনিয়ে মই বনাই আছিলোঁ এণ্ড ভাবিলোঁ যোৱাৰ আগতে মই আপলোড কৰি যাওঁ যাতে আহি পেলাই মই ইমিডিয়েট যিমান সোনকালে পাৰোঁ সিমান সোনকালে ডেইলি ভ্লগছখিনি আপলোড কৰিব পাৰিম কামখিনি যিমান সোনকালে পাৰোঁ সিমান সোনকালে সামৰি পেলাই কুলেন আৰু মই পেকিং কৰাত লাগিলোঁ বিকজ আমি একোৱেই পেকিং কৰা নাছিলোঁ এণ্ড একচুৱেলি আমি বহুত এলেহুৱা হয় চিন্স আমাৰ ফ্লাইট ইভিনিং আছিলে চ' আমি ভাবিলোঁ যে ৰাতিপুৱাৰ গোটেই সময়খিনি পাই যাম বাট দেন ৰিয়েলাইজ কৰিলোঁ যে কিবা কিবি কৰোঁতে একচুৱেলি সময়খিনি গুচি গ'ল চ' আমি ফটাফট ওলাই পেলাই পেকিং কৰা আৰম্ভ কৰিলোঁ এণ্ড আহক আপোনালোকক পেকিং কৰা এটা গ্লিমছ দেখাওঁ এণ্ড আমাৰ পেকিং কৰা হৈ গ'ল এণ্ড এতিয়া আমি গা পা ধুই পেলাই ৰেডি হ'ম খাবলৈ চ' মই একচুৱেলি পিন্ধি আছোঁ মোৰ তাত এটা পাৰ্চেল আহিছিলে ৰিচেণ্টলি বি শ্বাইন নামৰ ব্ৰেণ্ড এটাৰ পৰা হোম গ্ৰ'ন ব্ৰেণ্ড টাইপ হয় তো মই এইটো আনপেক কৰোঁ এণ্ড মই চাওঁ যে এইটো মই পিন্ধি যাব পাৰিম নে নাই এইটো একচুৱেলি বিৰাট ধুনীয়া এম্ব্ৰইডাৰ্ড কৰা টপ এটা আহিছিলে ব্লেক কালাৰৰ চ' মই প্লেন কৰি আছোঁ মই এইটো পিন্ধিম উইথ ব্লু জিন্স এণ্ড মে বি এ ডেনিম জেকেট যদি ঠাণ্ডা লাগে নাজানো মই স্কাৰ্ফ এখন লৈ ল'ম বিকজ দিল্লীত নামিয়ে আই এম চিয়'ৰ ঠাণ্ডা লাগিব বিকজ আমি ৰাতি গৈ পাম তো মই সেইখিনি পিন্ধি ল'ম এণ্ড এতিয়া গা ধুই পেলাই ৰেডি হ'ম এণ্ড গা ধুই ওলালোঁ এণ্ড ৰাইট নাও মই এতিয়া চেঞ্জ কৰি আছোঁ চ' মই যে কৈছিলোঁ উই শ্বাইনৰ টপটো মই ওলাইছোঁ বুলি চ' এইটো দিছ ইজ দ্য টপ তো এইটো মই এতিয়া পিন্ধিম হাউ ডু আই লুক চিন্স দিল্লীত বহুত ঠাণ্ডা চ' সেইকাৰণে এটা ডেনিম জেকেট পিন্ধি লৈছোঁ এখন মাফলাৰ লৈ ল'ম জাষ্ট ইন কেছ যদি মানে মই নাজানো ঠাণ্ডা লাগিব পাৰে এনেও এইকেইদিন মোৰ বহুত বেছি ঠাণ্ডা লাগি আছে চ' এতিয়া মোৰ ড্ৰেছ আপ হৈ গ'ল চ' মই অলপমান ৰেডি হওঁ মানে ভেৰি বেছিক টোনাৰ মই অলৰেডি লগাই ল'লোঁ এইটো মোৰ মইশ্চাৰাইজাৰ হয় নতুন এটা মইশ্চাৰাইজাৰ মোক নাইকাৰ পৰা দিছিলে একচুৱেলি টেষ্ট কৰিবলৈ কিবা কিবি কিনোতে মই ফ্ৰী পাইছিলোঁ এইটো কডলি আই থিংক নাইকাই নতুনকৈ লঞ্চ কৰিছিলে এইটো কডলি বুলি কডলি এইটো এটা ব্লাৰ আহি আছে নাজানো কিয় মই ভালকৈ দেখাব পৰা নাই বাট দিছ ইজ দ্য মইশ্চাৰাইজাৰ
আজি somehow decide কৰিলোঁ কেমেৰাৰ আগতে ৰেডি হওঁ since vlog বনিয়ে আছে তো কিয়নো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ Lakme everyday use কাৰণে বঢ়িয়া and since মই সদায় মিক্স কৰোঁ লিপষ্টিক মোৰ একচুৱেল কালাৰটো পাবলৈ so মই স্মাছ বক্সটো সদায় যোনটো লগা হয়তো মিক্স কৰি আছোঁ done that's a simple get ready with me for airport look type হৈ গ'ল but মই এইটো ৰীল বনোৱা নাই because actually time নহ'ল so এতিয়া আমি লাঞ্চ কৰি পেলাই ওলাম we are waiting for অৰ্পণ তো অৰ্পণ আহি পালে we'll start our journey and then we'll continue and অৰ্পণ আহি পাই গ'ল and আমি ঘৰৰ পৰা যাত্ৰাটো আৰম্ভ কৰিলোঁ এয়াৰপৰ্টলৈকে so আমাৰ actually অলপ 2-3 ঘণ্টা আগে ওলাইছোঁ because security check-in আছে কিবা আছে and এয়া হৈছোঁ মই as usual behind the camera sunglass লৈ লৈছোঁ because weather আজি বিৰাটে ভাল হয় and লগত আছে আমাৰ কুলেন ডেকা ছাৰ মোৰ সাইডত বহি আছে সো বেসিক্যালি মই এটা কথা ক'ব কৈছিলোঁ আজি ভ্লগিংটো মেইনলি মই সোনিৰ এটা ভ্লগিং কেমেৰা দি কৰিছোঁ যোনটো মোৰ একচুৱেলি ইউজ কৰি বহুত ভাল লাগিছে এণ্ড আই এম শ্যোৰ মই এইটোৱে ইউজ কৰিম এতিয়াৰ পৰা এণ্ড ফাইনেলি আমি এয়াৰপৰ্ট আহি পাই গ'লোঁ এণ্ড আমি ডিপাৰ্চাৰত কোনফালেদি সোমাওঁ তাকে চাই আছোঁ বহুতকেইখন গেটছ খুলি দিছে এতিয়া নতুনকৈ গুৱাহাটী এয়াৰপৰ্টত মই একচুৱেলি বহুত দিন অহা নাই কাৰণে দেখা নাছিলোঁ চ' গুৱাহাটী এয়াৰপৰ্টত এটা বস্তু ভাল কি বেগেজ এণ্ড এক্সৰে আগতেই হৈ যায় বিফ'ৰ লাগেজ চেক ইন কৰাৰ আগতেই চ' সেইটো এটা বহুত ডাঙৰ এডভান্টেজ হয় এণ্ড বেগেজ এক্সৰে কৰা হোৱাৰ পিছত আমি ইণ্ডিগ' চেক ইন কাউণ্টাৰত গ'লোঁ এণ্ড আমাৰ গোটেইকেইটাৰে মিলি পেলাই অলমষ্ট 30 to 35 কিলোজ মান হৈছে তিনিটা মিলি পেলাই আমি একচুৱেলি 45 কুলেনৰ লগৰ হৰপ্ৰীতো আহি গ'ল আমাৰ লগত বাট সি বেলেগ ফ্লাইটেদি গৈ আছে এণ্ড আমি বেলেগ ফ্লাইট চেক ইন এণ্ড চিকিউৰিটি চেক হৈ গ'ল এণ্ড মাজে মাজে এয়া মই মোৰ চেহেৰাটো দেখাই দিওঁ নহ'লে আপোনালোকে কেনেকৈ গম পাব মই আছোঁ যে মই ফাৰ্ষ্ট টাইম আহিছোঁ বহুত কিবা কিবি আছে অ' ম'ম' খাব পাৰি wow momo this korika smucha pine ka niche ফুড কোৰ্টটো যদিও আমি চাই আহিলোঁ তাতে একচুৱেলি ইমান একো খাবলৈ মন নগ'ল বিকজ আমি ঘৰৰ পৰা ওলাওঁতে লাঞ্চ কৰি আহিছিলোঁ একচুৱেলি কুলেন আৰু মই এণ্ড আমি অলমষ্ট ফুলে আছিলোঁ চ' ষ্টাৰবাক্স গ'লোঁ তাতে এটা নতুন কিবা কোল্ড কফি ওলাইছে যোনটো মোৰ একচুৱেলি টেষ্ট কৰি কেইদিনমান আগতে বিৰাটে ভাল লাগিল চ' মই সেইটো ল'লোঁ এণ্ড মোৰ লগত কুলেনে এজ ইউজুৱেল ব্লেক কফি এটা ল'লে এণ্ড ষ্টাৰবাক্স ইজ অলৱেজ লাভ আই থিংক চবেই জানে যোনে যোনে ষ্টাৰবাক্স খায় এণ্ড মোৰতো একচুৱেলি বহুত মজা লাগে অলপমান প্ৰাইচি হয় বাট ইটছ ৱৰ্থ দ্য প্ৰাইচ চ' আই লাভ ষ্টাৰবাক্স এণ্ড বাকী আপোনালোকৰ কথা নাজানো কমেণ্টত লিখিব কেনেকুৱা লাগে তাৰে পিছত আমি এইখন এখন ৰেষ্টুৰেণ্ট আছে যোনখন গ্ৰাউণ্ড ফ্ল'ৰতে আছে এণ্ড এইখনত আজিকালি এতিয়া বাৰো কৰি দিছে চ' আমি এইখনৰ ভিতৰত সোমালোঁ এণ্ড এয়া হৈছে ইণ্টেৰিয়ৰটো এইফালে কাউণ্টাৰ আছে এইফালে বাৰখন আছে লেফ্টত এণ্ড এইফালে ভিতৰৰ ফালে এনেকৈ বহা জেগা আছে এয়া হৈছোঁ মই আহিছোঁ ভিতৰলৈ বহিবলৈ মাজে মাজে লাইক অলৱেজ চেহেৰাটো আগেন মই দেখাই দিওঁ মোৰ ধুনীয়া তাৰে পিছত আমি ইয়াতে বহি পেলাই অৰ্ডাৰ কৰিলোঁ জাষ্ট ফ্ৰেঞ্চ ফ্ৰাইজ এণ্ড অৰ্পণে বিয়াৰ এটা ল'লে এণ্ড ফ্ৰেঞ্চ ফ্ৰাইজ একচুৱেলি এইকাৰণে ল'লোঁ বিকজ কিবা এটা নল'লে ভালো নালাগে চ' সেইকাৰণে ফ্ৰেঞ্চ ফ্ৰাইজ ল'লোঁ এণ্ড অলপ মোৰ চামহাও ভোকো লাগিছিলে এণ্ড খাই বৈ উঠি পেলাই ইতিমধ্যে আমাৰ অলমষ্ট চেক ইন কৰিবলৈ টাইম হৈ গ'ল এজ ইন বৰ্ডিং কৰিবলৈ টাইম হৈ গ'ল চ' আমি লাইন ধৰিলোঁ বৰ্ডিং কৰিবলৈ কিমান লম্বা লাইন দেখিছেনে ইণ্ডিগ'ত যে ইমান মানুহ যায় বাট এনিৱে তাৰে পিছত আমি বৰ্ডিং কৰিবলৈ বাছত উঠিবলৈ টিকেট লৈ পেলাই গোটেইকেইজন লাইনত থিয় হৈ গ'লোঁ এণ্ড এতিয়া আমি দিল্লী যাবলৈ ৰেডি একচুৱেলি ফ্লাইটত উঠাৰ আগতে আটাইকেইজনে মুখকেইখন এনেকৈ দেখাই দিছোঁ গোটেইকেইটা ৰেডি এণ্ড এক্সাইটেড এণ্ড বৰ্ডিং অলমষ্ট আমি এতিয়া পিছফালৰ গেটখনেদি উঠিম বিকজ আমাৰ ছিটকেইটা অলপমান পিছফালে আছিলে এণ্ড এয়া আমি উঠিবলৈ লৈছোঁ চিৰিখন সেইখন সন্মুখত
এণ্ড তাৰে পিছত আমি ছিটছকেইটা লৈ ল'লোঁ অলৰেডি এণ্ড কুলনে কিবা মেটচ চাই আছিলে ক্ৰিকেট বিৰাট ব'ৰ কৰিছে গোটেই সময়খিনি এণ্ড ফ্লাইটখন ফুল হোৱা নাছিলে আমি একচুৱেলি অলপ আগেয়ে উঠিলোঁ এণ্ড এইটো অৰ্পণ মোৰ ছাইডত আইল ছিটত আমি একেলগে ছিটছ নাপালোঁ চ' তাৰটো মই নেক্সট ছিটত কৰিলোঁ এণ্ড এয়া মই ওৱান্স এগেইন মোৰ ধুনীয়া মুখখন দেখাই দিছোঁ সকলোকে বিহাইণ্ড দ্য কেমেৰা চ' গাইজ আমি চিলৰ ঘৰ আহি পাই গ'লোঁ ডিনাৰ কৰিলোঁ এইমাত্ৰ আণ্টি বিৰাট ডিলিচিয়াছলি পাভ মাছ বনাই থৈ দিছিলে আমাৰ কাৰণে বহুত ভোক লাগিছিলে এয়াৰপৰ্টত একচুৱেলি তো এতিয়া ইয়াতে ৰাতি অলমষ্ট হৈয়ে গৈছে আই থিংক 10টা পাৰ হৈ গ'ল আমি আহি পাওঁতে তো এতিয়া ৰেষ্ট ল'ম আজিৰ কাৰণে ভিডিঅ'টো ইয়াতেই চেছ থেংক ইউ ফৰ ৱাচিং আছ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড আৰু বহুত ভিডিঅ'জ আহি থাকিব ৰিগাৰ্ডিং দেলহি এণ্ড য'ত য'ত ফুৰিব যাওঁ চ' চাই থাকিব ষ্টে টিউন বাই বাই